গমটো পাইছেই সকলোৱে যে আজি মই কিহৰ ৰেচিপি লৈ আহিছোঁ। হয়, তিতা কেৰেলা। তিতা কেৰেলা তিতাৰ কাৰণেই বহুতে খাই বেয়া পায়, স্পেচিয়েলি সৰু ল'ৰা ছোৱালীবিলাকে অকণমান খাই বেয়া পায়। আজি যদি এইটো প্ৰচেছত বনাই চায় তেনেহ'লে মই ভাবোঁ তিতা কেৰেলা সকলোৱে খাব পাৰিব। প্ৰথমতেই মই তিতা কেৰেলাকেইটা ভালকৈ ধুই বাকলিখিনি এৰুৱাই ল'লোঁ। তাৰ পাছত সেই তিতা কেৰেলাৰ মাজৰ পৰা মই গুটিখিনি অঁতৰাই নিমখ অকণমান দি পানীত মই 15 মিনিট বা 10 মিনিটৰ কাৰণে তিয়াই ৰাখিছিলোঁ। তাৰ পাছত যিমান পাৰোঁ মিহিকৈ মই দীঘলে দীঘলে স্লাইচ কৰিলোঁ। নিমখ পানীত জুবিয়াই থ'লে তিতাটো যিমানখিনি থাকে সেইখিনিও নোহোৱা হৈ যায়। এখন কেৰাহীত তেল অলপ গৰম কৰিছোঁ। নৰ্মেল ভাজি বনাওঁতে আমি যিমানখিনি তেল গৰম কৰোঁ ধৰি লওক, নৰ্মেলি কেৰেলা বনালে ইয়াত অকণমান তেলৰ পৰিমাণটো মই বেছিকৈ লৈছোঁ। আৰু দীঘলে দীঘলে কাটি মই পিঁয়াজ এটা লৈছোঁ। তাত আন্দাজ অনুযায়ী হালধি আৰু অকণমান নিমখ দি এতিয়া ভালকৈ লৰাইছোঁ। যেতিয়া ধুনীয়া এটা গোল্ডেন কালাৰ আহিব পিঁয়াজত, তাৰপাছত মই এড কৰিছোঁ কেটচাপ বা টমেটো চচ। আপোনালোকে ঘৰত ইউজুৱেলি থাকেই, তাৰে মই 3 চামুচ ইয়াতে এড কৰিলোঁ। আৰু অলপ দেৰি সেইখিনিকো ভাজি ল'ম। তাৰপাছত মই এতিয়া এড কৰিম সেই কাটি থোৱা কেৰেলাখিনি আৰু এটা আলু মই এনেকৈ দীঘলে দীঘলে স্লাইচ কৰি লৈছোঁ। সেইখিনি এতিয়া ভালকৈ সেই তেলৰ লগত লৰাই ভাজি থাকিম। কেৰেলা ডায়েটত আচলতে থাকিবই লাগে। ই কলেষ্ট্ৰল লেভেলটো কমাই ৰাখে। ডায়েবেটিছ যাৰ আছে তেখেতলোকৰ কাৰণেও বহুত ভাল। সৰু ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া পেটত কেতিয়াবা পেলুৰ প্ৰব্লেম হয় তেতিয়াও কেৰেলাই মানে সিহঁতক বহুত চেলুৰ পৰা মানে বাচ্ছাক বচাই ৰাখে। যেতিয়া অলপমান তেল এৰিব ভাজিখিনিৰ পৰা, তেতিয়াই মই এড কৰিম এই গোটেই ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট বেচন। বেচন মই সেই বাতিটোত সেই চামুচেৰে 3 চামুচ লৈছিলোঁ। আৰু সেই বেচনখিনি ভালদৰে ভাজিখিনিৰ লগত মিলাই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি অলপ সময় ভাজি থাকিব লাগিব। কোনো পানী বা লিকুইড একো ইউজ কৰিব নালাগে আৰু ইয়াত। অলপ সময়ৰ পাছত চাব, যেতিয়া হেতাখনে ভাজিখিনি লৰাওঁতে কেৰাহীখনৰ পৰা মানে ভাজিখিনি এনেকৈ আঁতৰি আঁতৰি গৈছে, মানে অলপমান ক্ৰিস্পি হৈ যায় চব্জিখিনি। মোটামুটি আমাৰ ভাজিখন ৰেডিয়ে হৈ গৈছে তেতিয়া। তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি কেৰাহীতে অলপ দেৰি ভাজিখিনি থৈ দিব। এতিয়া ক্ৰিস্পিটো অলপ বেছিকৈ হ'ব। আৰু এয়া এখন ধুনীয়া তিতা নোহোৱা কেৰেলা ভাজি ৰেডি। ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।